friends, welcome to my channel babitasvlog. babitasvlog le apnalok সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোবোৰ ভালে আছে। মইও ভালে আছো, বৰ্তমান ঘৰতে আছো আৰু ভাবিছো আপোনালোকক মই এটা ব্লগ কৰি দেখুৱাম। কিন্তু তাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছো আপোনালোকক। মই মাজতে গুৱাহাটীলৈ গৈছিলো জিএমচি লৈ, যেহেতু পৰিস্থিতি খুবেই বেয়া তাত। মই বিশেষ প্ৰয়োজনত মই যাব লগা হৈছিলে, যেহেতু মোৰ ল'ৰাৰ ট্ৰান্সফাৰৰ কথা আছিলে, সেইকাৰণে মই কিছুমান ডকুমেণ্টছ দিবলৈ গৈছিলো তালৈ। যাওঁতে মই ডাবল মাস্ক পৰিধান কৰি গৈছিলো আৰু মই লগত চেনিটাইজাৰো লৈ গৈছিলো। কিন্তু তাৰ পৰা মই ঘূৰি আহিলো, আজি কিছুদিন হ'ল, এতিয়ালৈকেতো মই ভালেই আছো। গতিকে মই ভাবো মোৰ মাস্ক দুখনে মোক যথেষ্ট প্ৰটেকশ্যন দিছে। মই ভাবো আপোনালোকেও দুখন, যদি যাব লগা হয় নিতান্তই প্ৰয়োজনৰ বাহিৰলৈ, আপোনালোকে দুখন মাস্ক ইউজ কৰক। মই ভাবো বহুত প্ৰটেকশ্যন দিব। ঠিক আছে, তেনেহ'লে এতিয়া মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিবলৈ গৈ আছো। আজি মই ঘৰতে আছো, ভাবিলো আপোনালোকক মোক ঘৰখন দেখুৱাওঁ। আৰু মাজতে মই তেজপুৰৰ পৰা মোৰ যিমান বস্তু বাহানি আছিলে, মই তেজপুৰত ল'ৰাৰ লগত আছিলো, আপোনালোকক মই এই কথাটো আগতে কৈছিলো। সেই বস্তুখিনি লৈ আহিলো, গতিকে মই আনি পেলাই এই ঘৰতে থলো। এতিয়া মই ভুজিয়াই ঘৰতে থৈছো। মানে বস্তুখিনি মানে খেলি মেলি হৈ আছে, মানে ভালকৈ চিজিল লগাব পৰাই নাই। সেইকাৰণে ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাওঁ আজি মই কি কৰি আছোঁ এতিয়া, সেইটোকে আপোনালোকক অকণমান দেখুৱাওঁ। ঠিক আছে, তেনেহ'লে বলক ব্লগটোলৈ আগবাঢ়োঁ। আৰু আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। আৰু তেতিয়াহ'লে বলক। এতিয়া মই আছোঁ ইয়াতে ঘৰতে, ড্ৰয়িং ৰুমতে আছোঁ। এয়া মোৰ লগত আছে মোৰ তাৰামণি। তাই মোৰ তাত আহে, মানে মোক হেল্প কৰে অকণমান। এয়া তাই কাম কৰি আছে। তাৰামণি এনে খুব হাঁহে, মানে মোক দেখিলে মই যেতিয়া ব্লগ বনাই থাকোঁ তালৈ খুব হাঁহি থাকে। আৰু বাইদেউ কি কৰি আছে এনেকৈ বুলি কয়। সেইকাৰণে ভাবিলোঁ সিহঁতকো আজি দেখুৱাওঁ, যিহেতু মোৰ তাত আহিয়ে থাকে। ঠিক আছে, তেতিয়াহ'লে বলক। আৰু ইয়াত আছে মোৰ কিচেনত আছে এই মালতী দিদি, এয়া আছে ইয়াতে। মালতী, এই দেখো কি বনাইছো, এখন কি বনাইছো? দালি দি পেলাই বৰ দি পেলাই কিবা চব্জি বনাই আছে। তাৰপিছত কি মাছ বনালা? মাছ বনাবহে দেই, এতিয়া মই দেখুৱাম বাৰু। ঠিক আছে, তেনেহ'লে বলক। আৰু বেলেগ কিবা কিবি আছে, মই দেখুৱাই আছো। মই মানে কেইদিনমান আগতে তেজপুৰত আছিলো, মোৰ ল'ৰা তাতে পঢ়িছিলে। তাৰ এতিয়া ট্ৰান্সফাৰ হৈছে জিএমচিলৈ। সেইকাৰণে মই তাৰ পৰা বস্তুবিলাক ইয়াতে লৈ আহিলোঁ। তাতো থ'বলৈ জেগা নাই। গুৱাহাটীত অলৰেডি যিখিনি বস্তু লাগে আছে, এইবিলাক চব ইয়াতে আনি থৈ দিছোঁ আৰু য'ত দি পাৰোঁ যেনে তেনে থৈ দিছোঁ। মানে থ'বলৈ জেগা নাই যে, সেইকাৰণে থৈ দিছোঁ। আৰু এইবিলাক পৰ্দা কাপোৰ, এই চোফা তাতে আছিলে, মই লৈ আহিলোঁ এইবিলাক। আৰু এইবিলাক বস্তু ইয়াতে আছে। তাৰ পঢ়া টেবুল, এই চোফা, থ'বলৈ যে জেগা নাই সেইকাৰণে ইয়াতে থৈ দিছোঁ। আৰু এয়া মেট্ৰেছ, এইবিলাক এচি আৰু যি যি বস্তু আছে আৰু ইয়াত থৈ দিছোঁ। ইয়াতে আছে এটা ড্ৰাম ছেট আছে, মোৰ ল'ৰাই বজাই, ইয়াত সি বজাই ইয়াতে। আৰু বাকী বস্তু আৰু এনেকৈ থৈ দিছোঁ এতিয়া, এইবিলাক থ'বলৈ জেগা নাই কাৰণে। অকণমান দেখুৱালোঁ আৰু এইখিনিকে আপোনালোকক। আৰু মেকুৰীটোৰ কাৰণে এটা এমাজনৰ পৰা মই হেৰি আনিছিলোঁ, বেগ এটা আনিছিলোঁ, কেৰি বেগ এটা। সেইটো ইয়াতে মানে আনি থৈ দিছোঁ। আৰু গ'লে কেতিয়াবা আমাক লাগিব, আমি অহা যোৱা কৰি থাকোঁ, গুৱাহাটীলৈ যাওঁ। হোজাইৰ পৰা মই হোজাইত আছোঁ এতিয়া, আনিছোঁ। তাৰ কাৰণে মই তাতে আছিলোঁ তেজপুৰত। আৰু এতিয়া মই বস্তুখিনি লৈ আহিলোঁ। তাৰ ট্ৰান্সফাৰটো যিহেতু গুৱাহাটীলৈ হৈ গ'ল, গতিকে মই ইয়ালৈ লৈ আহিলোঁ। এয়া এইটো মেকুৰীটো, মেকুৰী পোৱালিটো। সি এতিয়া ডাঙৰ হ'ল, এতিয়া শুই আছে। সি বহুত সৰু আছিলে, মই আগতে এবাৰ ভিডিঅ' দিছিলোঁ তাৰ, অকণমানি পোৱালি আছিলে। এতিয়া ডাঙৰ হ'ল, শুই আছে। এইটো বহুত ভাল লাগে, আমাৰ চবৰে খুব প্ৰিয় হয় সি। মুঢ়াকেইটা মোৰ বহুত ভাল লাগে। এইটো মই তেজপুৰত কিনিছিলোঁ, এনেকুৱা 4টা আছে। বহুত ভাল লাগে, মানে বেটৰ কাৰণে ভাল লাগে। আমাৰ বেটটোতো আমাৰ অসমৰে হয়, সেইকাৰণে বহুত ভাল লাগে, দেখুৱাব পাই ভাল লাগিছে নিজৰ বস্তু বুলি। এই দুটা আছে, 4টা আছে। আৰু এই চেয়াৰখন মই তেজপুৰত কিনিছিলোঁ। এইখন কিনিছিলোঁ তেজপুৰত, এইখন কিনিছিলোঁ। তাৰপিছত এইটো চাই পেলাই ইয়াত আকৌ দুটা মই বনালোঁ। এই দুখন একজেক্টলি তাৰ নিচিনা হোৱা নাই। তেজপুৰৰ নভা ফাৰ্নিচিং বুলি এখন কাঠৰ ফাৰ্নিচাৰ দোকান আছিলে, তাৰ পৰা কিনিছিলোঁ। বহুত ধুনীয়া লাগিছিলে, সেইকাৰণে কিনিছিলোঁ। এইটো চাহ আনিছা নেকি? দিয়া দিয়া দিয়া। এই মাল্টি দিদি চাহ একাপ আনি দিছে, এয়া খাওঁ এতিয়া চাহ একাপ। এয়া জালুক দি পেলাই আনি দিছে। এয়া চাহ বৰ ধুনীয়াকৈ বনাই দিয়ে, ভাল লাগে। জালুক দি পেলাই চাহ খাইছোঁ। এয়া বঢ়িয়া। জালুক দি সদায় মই চাহ খাওঁ, 2-3বাৰমান খাওঁ দিনটোত। এতিয়া অলপ বেছিকৈ খাওঁ, যিহেতু ঘৰতে থাকোঁ, খোৱাটো বেছি হৈ যায়। কিন্তু খালী চাহ খাব পাৰি, একো নাই, ভালো লাগে বহুত। ঠিক আছে, তেতিয়াহ'লে এই চাহও খালোঁ, আপোনালোকক এই দেখুৱালোঁ। এতিয়া মই আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টোলৈ আহিছে তেওঁলোকেও মোক ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়া তেওঁলোকে নতুন আপডেটসমূহ দেখা পাব। আৰু
আজিলৈ আহোঁ তেতিয়াহ'লে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই মাছৰ তৰকাৰী এয়া আৰি মাছেদি লাও হৈছে লাওটো ঘৰৰ লাও গতিকে খাবলৈ খুব ভাল লাগিব চব্জি বনি আছে এয়া আমাৰ মাল্টিভিডিঅ বনাই আছে মই এনেই ওপৰতে অলপমান দেখুৱাই আছোঁ আৰু লাও চব্জি ৰেডি আৰু অলমষ্ট হৈ যাব অলপ পিছত আজিৰ কাৰণে